আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পানীৰ পৰা জন্ম উজ্বলাই ঘৰ দুৱাৰ। উত্তৰটো কোৱাচোন অলপমান ভাবি চাই। সময় সমাপ্ত। উত্তৰটো হৈছে বিদ্যুৎ, হয়নে? তাৰ পিছৰ প্ৰশ্নটো হৈছে অকোৱাই খেৰৰ ছাই কি বস্তু কোৱাচোন নোখোজাকৈ পায়। সময় শেষ। উত্তৰটো হৈছে টোপনি। আজিৰ ৩ নম্বৰ প্ৰশ্ন ৰজাৰ ঢোল দেখিবলৈ ভাল, চাপৰ পৰিলেই কিন্তু হয় জমকাল। সময় শেষ। উত্তৰটো হৈছে বৰলৰ বাঁহ। ৪ নম্বৰ প্ৰশ্ন তিনি চৰাইৰ তিনি ৰং, বাঁহত সোমালে একে হয় ৰং। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে তামোল পাণ আৰু চূণ। এতিয়া ৫ নম্বৰ প্ৰশ্ন তাক দিনাদিন তাও, দুখ নকৰাকৈ মাৰ গাও। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। সময় সমাপ্ত। উত্তৰটো হৈছে তবলা। তাৰ পিছৰ প্ৰশ্নটো হৈছে দুয়োফালে ঢাপ, মাজেদি যায় কাৰ হলা সাপ। সময় সমাপ্ত। উত্তৰটো হৈছে মাকো। ৭ নম্বৰ প্ৰশ্ন পাত দীঘল দীঘল, গুটি শাৰী শাৰী, কি বাৰু উত্তৰটো কোৱাচোন ভাবি। সময় সমাপ্ত। উত্তৰটো হৈছে মাকৈ দান। এতিয়া ৮ নম্বৰ প্ৰশ্ন পানী থাকিলেই বগলী জীয়ে, পানী শেষ হ'লেই বগলীটো মৰে। সময় শেষ। উত্তৰটো হৈছে চাকি। পিছৰ প্ৰশ্নটো হৈছে পাণ্ডৱ নহয় পঞ্চ ভাই, তাক কিন্তু মানুহে খায়। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হৈছে ঔটেঙা। ১০ নম্বৰ প্ৰশ্ন ১২ জন মন্ত্ৰী ৩ জন ভীম, বছৰত আহে এবাৰকৈ কি। সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে বিহু, হয়নে? আজিৰ আপোনালোকৰ বাবে দিয়া সোধা প্ৰশ্নটো হৈছে পক্ষী নহয় কিন্তু পাখি মেলি উৰে, হওঁতে আকৌ মূৰ তল কৰে। এইটো প্ৰশ্নৰ উত্তৰটো কমেণ্ট বক্সত জনাই দিব। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।